নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই গৈ আছোঁ লগৰখিনিৰ সৈতে এটা পিকনিক খাবৰ বাবে। লগৰ এজনী ঘৰৰ পথাৰতে ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোককো দেখাওঁ। ভিডিঅ'টো লাষ্টলৈকে চাব আৰু ব'লক এতিয়া আমি একেলগে যাওঁ। পিকনিক খাবলৈ আমি গোটেই লেডিজ পাৰ্টি গাৰ্লছ পাৰ্টি আমি গৈ আছোঁ এতিয়া পথাৰলৈ। চবৰে হাতে হাতে বস্তু কি কৰে মোৰ ওচৰতে মেইন বস্তুটো মাংস এইফালে লাষ্টত শুনাইছে আমাৰ হাতী চাউলটো মেইন দেই, চাউলটো লগত আহিছে সেয়া, লগতে তেল চেল এইফালে পানী চব লৈ পিনি আমি এতিয়া পথাৰলৈ গৈ আছোঁ। গাইজ আমি সকলো আপোনালোকক দেখাম বনোৱা মেলা, আৰু আপুনি ভিডিঅ'টো শেষলৈকে চাব আৰু লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আগলৈ দেখাই আছোঁ আৰু কি হ'ব। বৰ্তমান আমি এতিয়া গৈ আছোঁ, যা যোগাৰখিনি কৰিছোঁ। এতিয়া আমি আনি আছোঁ নৰা, লগত আছে আমাৰ শিল্পীমণি, বহিবৰ কাৰণে আমি নৰা নি আছোঁ জেগালৈ। বলক যাওঁ একেলগে। মাজতে আমি দুজনে নৰা নিবলৈ আহিলোঁ আৰু এতিয়া বাকীখিনিয়ে পথাৰত কাম কৰি আছে নিজৰ। বলকচোন যাওঁ, আমি চাওঁগৈ কোনে কি কৰি আছে। এতিয়া আমাৰ পাচলি কটা হৈ আছে আৰু বাকী ইফালে মাংস বনাব আমাৰ লগৰ পংখীয়ে ঠিক কৰি আছে। ফাইনেলি আহি গ'ল আমাৰ চাহ, আৰু আমি সকলোৱে এতিয়া চাহ খোৱাত ব্যস্ত হৈ আছোঁ। এতিয়া মাংস বনাই আছে, অলৰেডি হৈছে আৰু মই কম মানে আকৌ পাছত তাৰপিছত এইফালে ভাত বনাবলৈ চৰু পাতি থৈছে। এতিয়ালৈকে ভাতটো কিন্তু হোৱাই নাই, ধোঁৱা ধৰিছে। Hey guys, আমি এতিয়া ভাত খাবলৈ লৈছোঁ। চবে খালে বাৰু। Hey guys,
ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম তাৰ আশাৰে আজিলৈ বিদায়।